হেল্ল' গাইছ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ ভাল, মোৰো খবৰ ভাল। গতিকে আজি ৰোজ নহয়, জন্মাষ্টমী উপলক্ষে আমি মন্দিৰ এটালৈ যাই আছোঁ। তাতে কিবা উৎসৱ আছে, গতিকে ভিডিঅ'টো চাই থাকক। এতিয়া আমি যাই আছোঁ, গতিকে অলপ গ'লে পামেই আৰু। বলকচোন যাই থাকোঁ। আহি আৰু এটা মন্দিৰ পালোঁ, আৰু অলপমান গ'লে আমি অহা মন্দিৰটো পাই যাম। গাইছ, ফাইনেলি আমি অহা মন্দিৰটো পাই গ'লোঁ। ইয়াত কৃষ্ণ জন্মাষ্টমীৰ অনুষ্ঠান চলি আছে। এতিয়া ইয়াত ধৰ্মীয় শোভাযাত্ৰা হ'ব, গতিকে বলকচোন দেখাই আছোঁ, চাই থাকক আপোনালোকে। ময়ো এবাৰ ওলাই দিলক নাই, কি কয়? গাইছ, এইটো অনুষ্ঠান মানে RSৰ ফালৰ পৰা পতা হৈছে। বহুত ধুনীয়াকৈ তেওঁলোকে আয়োজন কৰিছে, গতিকে বলকচোন ভিডিঅ'টো চাই থাকক শেষলৈ। এয়া তেওঁলোকে শোভাযাত্ৰা কৰি ঘূৰি আহি পালে, আৰু আপোনালোকে দেখিছে তেওঁলোকে বহুত কষ্টৰে ৰাধা কৃষ্ণ মহাদেৱ সকলোখিনি সজাই পৰাই লৈছে। এতিয়া এটা অনুষ্ঠান আছে, মানে এইটো খেল বুলিয়ে ক'ব পাৰি। এই সকলোখিনি গোট খাইছে ইয়াত। এই যে টেকেলিটো আছে, মানে মানুহ লগ হৈ ইটোৰ কান্ধত সিটো উঠি এই টেকেলিটো ভাঙিব। গতিকে চাই থাককচোন, সকলো দেখাই আছোঁ। সেই একেই খেল এইবাৰ ছোৱালীবোৰৰ হ'ব। এইটো একৰকম ক'বলৈ গ'লে খেল নহয়, ভগৱানৰে কিবা, মই ভালকৈ নাজানো বাৰু। ইয়াত পূজা চলিছে, শেষ হ'লে আৰু পূজা। এইবিলাক দেখিয়ে ভাল লাগে দিয়ক, কি মজাকৈ অঁকাই আছে এইবিলাক। হেল্ল' গাইছ, মানে ঘৰে আহিবাৰো আৰু ব্লগ শ্বুট কৰা নহ'ল, বহুত গৰমো আজি, আৰু ব্লগটো কৃষ্ণ জন্মাষ্টমী উপলক্ষে বনোৱা হ'ল। বাকী আপোনালোকে ব্লগটো চাই কেনেকুৱা পালে জনাব। এইটো মোৰ প্ৰথম ব্লগ, ভাল লাগিছে বেয়া লাগিছে সকলোকে জনাব, আৰু আগলৈ ব্লগ বনাম নে নাই সেইটোও জনাব। গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইবটো একদম নকৰিব, প্লিজ ছাবস্ক্ৰাইবটো কৰি যাওক। আজিলৈ বাই, ৰাতিপুৱা।